নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আজি আপোনালোকক বিয়াৰ ভিডিঅ'টো দেখুৱাবলৈ ওলাইছোঁ। বিয়াৰ ভিডিঅ'টো আমাৰ সম্পূৰ্ণ হোৱাই নাই, কাৰণ বিয়াৰ ৰিচিপশ্যন আছে। জোৰোণৰটোহে দেখালোঁ, দৰাৰ লগত আছেই যোৱা। আৰু আজি চাওকচোন জোৰোণৰ আগদিনা আমি কিনো কৰিছোঁ, আপোনালোকে চাই থাকক। এয়া অকণমানিকেইটাই আমাৰ চাহ খাইছে, অকণ চাহ খাইছে। ঘৰত নেখালেও ইয়াত অকণ চাহৰ জুতি লৈছে, কাৰণ সকলোৱে খাইছোঁ। এয়া আমদালি গুঠিবৰ কাৰণে আমাৰ ঘৰৰে বৌহঁত আহিছে, ঘৰৰ ওচৰৰ। সকলোৱে আমদালি গুঠিবলৈ হেৰি কৰি আছে, যো-জা কৰিছে। তাৰপৰা মৰল বনাই আছে। এয়া চুম আছে, আমাৰ টুকটুক আছে, মামন আছে। গোটেইকেইজনীয়ে লগ লাগি এই মৰলটো বনাবলৈ লৈছে। মৰলটো বনোৱাৰ শেষত মোৰ ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ। মই এখন ফটোহে আপোনালোকৰ ওচৰত দি দিছোঁ। মৰলটো যেতিয়া বনাই সম্পূৰ্ণ হৈ যায়, আৰু এহেঁতি বনাইছে, বহুত লৰালৰিকৈ বনোৱা হৈছে। এয়া চাওকচোন, মৰলটো ধুনীয়াকৈ হৈ গ'ল। আৰু এয়া আমাৰ ভণ্টিবা মেহেন্দি লৈ আছে। মেহেন্দি দি থকা হৈছে, চবেই লৈ আছে, যোনে তোনে যেনি তেনি লৈ আছে। আৰু ভিতৰতো আছে কিছুমান, এয়া ধুনীয়াকৈ লগাই আছে। আমাৰ অকণমানিকেইজনী আছে, এহেঁতকেইটাও বহি আছে। গোটেইখিনি মানসী, জিতা, মাও-বৌহঁত চব বহি আছে। এয়া ইফালে কাইলৈ ৰাতিপুৱা দৰা যাব লাগিব, লৰালৰি হৈছে। কাইলৈ ৰাতি এয়া আমি চাহ খাবৰ কাৰণে পাকঘৰত সোমাইছোঁ, চাহ খাইছোঁ। এতিয়া আমি পানী তুলিবলৈ অলপ সময় পিছতে যাব লাগিব, দৰাক গা ধুৱাবলৈ। এয়া আমদালি গাঁঠি আছে। মই ইয়াৰে দুটামান ভিডিঅ' আপোনালোকক জোৰোণৰ আগদিনা ৰাতিৰ দি দিছোঁ, সংলগ্ন কৰি দিছোঁ। যিহেতু ভিডিঅ'বোৰ মোৰ দীঘলীয়া হৈ গৈ আছে, সেইটো কাৰণে এনেকৈ দি দিছোঁ। আৰু এয়া আমদালি গাঁঠিছে, বৌহঁতে উৰুলি দিছে। ওচৰৰে আমাৰ বৌহঁত হয়, আহিছে। এয়া আগদিনা, জোৰোণৰ আগদিনা। এই ভিডিঅ'টো মই আপোনালোকক ইয়াতে সংলগ্ন কৰি দিছোঁ, চাব আপোনালোকে। আৰু এতিয়া অলপ পিছতে যিটো ভিডিঅ' দিম, তাত হৈছে আমাৰ ৰাতি দৰা যাবৰ কাৰণে গা ধুৱাবলৈ পানী তুলিব লাগিব। সেয়াও যা যোগাৰ কৰি আছে। এয়া পানী তুলিবলৈ ওলাইছে দৰাৰ মাক, যিহেতু নবৌৱে, বৰমা নাই, আগতে কৈছোঁ আগৰ ভিডিঅ'টোত। এয়া বৌৱে টেকেলি ধৰিছে, বৌ ওলাইছে পানী তুলিবলৈ, লগতে আমিও যাম। এয়া আমাৰ ঘৰৰে বৰমাহঁতো ওলাইছে। আৰু পানী তুলিবলৈ যোৱা ফূৰ্তিটোৱে বহুত বেলেগ। অলপ আমাৰ আলিমূৰতে আমি যিহেতু বাল্টিঙতে পানী তুলিম, বতৰটো অলপ বেয়া নিচিনা কৰি আহিছে। আৰু আজিকালি সকলোৰে ঘৰে ঘৰে গাড়ী আছে, কিন্তু আমি অলপ ফূৰ্তি কৰিম বুলিহে আলিমূৰলৈ খোজকাঢ়ি ওলাই গ'লোঁ। গোটেইখিনি খোজকাঢ়ি বিয়ানাম গাই গাই, সেইটো এটা ফূৰ্তিও বহুত বেলেগ, বুজাব নোৱাৰা সেইটো এটা মানে অনুভূতি। এয়া বাল্টিঙতে পানী তুলিছে গা ধুৱাবৰ কাৰণে। সেয়া যি নিয়ম কৰিব লাগে এনেকৈ ইয়াতে কৰিছে। পুখুৰীত পানী তোলোতে যিখিনি নিয়ম কৰে, এতিয়া বাল্টিঙতে কৰিছে। এয়া সকলোকে মই দেখাই দিছোঁ এফালৰ পৰা। ৰাস্তাৰ কাষত যিহেতু অলপ গাড়ীৰ অলপ শব্দ আহি থাকিব, বেয়া নাপাব আপোনালোকে। সেয়া পানী কাটি আছে। এয়া আমাৰ অকণমানিকেইটা গোটেইকেইটা গৈছে আলিমৰ ওচৰলৈকে। মই ইমান বেছি ভালকৈ নিয়ম নাজানো, চবেই কৰি আছে। মই ভিডিঅ'টো কৰিহে আপোনালোকক দেখাই দিছোঁ কেনেকৈ কি কৰে। এয়া পানী এনেকৈ মুখতে লৈ পেলাই দৰাৰ মাকে, যোনে টেকেলি ধৰে, মুখত পানী লৈ পেলাই একেবাৰে ৰভাৰ তলৰ প্ৰথম যিটো খুঁটা, সেইখিনিলৈকে কথা নোকোৱাকৈ পানীখিনি লৈ আহিব লাগে। বৌয়েও তেনেকৈ লৈ লৈছে। আমি সেইকাৰণে বেছিকৈ জোকাৰি অহা নাই, হাঁহি উঠি হয়তো পানীখিনি মুখৰ পৰা ওলাইও যাব পাৰে। ধুনীয়াকৈ আহিছোঁ, অলপ হুলস্থুল কৰি আহিছোঁ, বিয়ানাম গাই আহিছে, ভাল লাগিছে। এয়া সেইখিনি আহি আছোঁ। ইমান ভাল লাগিছে, এইটো এটা বুজাব নোৱাৰা পৰিৱেশ। আৰু এনেকুৱা এটা সময় আকৌ আমি নাপাওঁ,
বিয়াও এইখন একেবাৰে শেষৰ বিয়া আমাৰ ঘৰৰ আছে পিছৰ জেনেৰেশ্যনটো আছে এয়া একেবাৰে আমাৰ যিটো ডাঙৰ জেনেৰেশ্যনৰ এইটো একেবাৰে এখন শেষ বিয়া এয়া এয়া ভিতৰলৈ সোমাই আহিব এতিয়া আহি পেলাই ভিতৰ এইখিনি মৰলটোৰ ওচৰত যি কৰিব লাগে সেইখিনি কৰিব গোপিনীয়ে এনেকৈ কিবা কিবি আশীৰ্বাদ দিব কিবা হেৰি আছে নিয়ম আছে সেইখিনি কৰিব আৰু এয়া দৰাক গাও ধুৱাব লাগিব লৰালৰি হৈছে সময়ো যথেষ্ট হৈছেগৈ ইটো সিটো কৰি থাকোঁতে সময় কেনেকৈ পাৰ হৈ গৈছে কোনেও গমেই পোৱা নাই আৰু আমি ওলাবলৈ যাব লাগে দৰা গা ধোৱাৰ পিছত অকণ যিমানখিনি পাৰোঁ অকণহে ভিডিঅ' কৰিছোঁ আপোনালোকক বহুতখিনি দেখুৱাব পৰা নাই গা ধুৱাবলৈ নিয়া ভিডিঅ'টো মই দেখাব নোৱাৰিলোঁ গা ধুৱাওঁতেহে অকণমান দেখাব পাৰিম এয়া কিবা কিবি কৈ পেলাই জোকাৰি আছে দৰাৰ মাকক মই সকলোকে আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ এয়া আশীৰ্বাদ দিছে বৰমাহঁতে দুনৰিটো আৰু পানী কাটি আনিছিলে পানী পুখুৰীৰ পৰা পানী তোলা হেৰি নিয়ম কৰি পেলাই সেয়া পানী এনেকৈ আগ কৰি পেলাই আশীৰ্বাদ দিছে এয়া চাওকচোন অকণমানিকেইটা গোটেইকেইটা বহি আছে কিনো কথা পাতি আছে নাজানো গোটেইকেইটা বহি তাহাঁতি যথেষ্ট ফূৰ্তি কৰিছে ভাল পাইছে তাহাঁতৰ বিয়া এনেকৈ পোৱা নাই তাহাঁতি ঘৰতে গোটেইখিনি লগ হৈ পেলাই তাহাঁতি পূৰা হুলস্থুল কৰিছে একদিন যথেষ্ট ফূৰ্তি কৰিলে তাহাঁতি এয়া দৰা গা ধুৱাইছে গা ধুবলৈ নিয়া সেইকণ মই আপোনালোকক দেখাব নোৱাৰিলোঁ এয়া গা ধুৱাই আছে ইয়াৰ পিছতে দৰা ওলাব আৰু সমাজত যি কৰিব লাগে সেইখিনি কৰি পেলাই আমাৰ বৰ্তাহঁতে ভকতসকলে যিখিনি কৰিব লাগে সেইখিনি কৰিব এয়া নোৱাইছে বৌহঁতে নোৱাইছে ভিডিঅ'টো ভালকৈ উঠা নাই অলপহে উঠিলে মইতো ভিডিঅ'টো নিজে কৰিব নোৱাৰিলোঁ এই সময়কণত মই ওলাবলৈ গুচি আহিলোঁ ঘৰলৈ দাৱৰ লগত যাবলৈ সেইটো কাৰণে এনেকৈ কৰি থোৱা হৈছে মই ভিডিঅ'টো আনৰ পৰাহে লৈছোঁ ইয়াতো যথেষ্ট ধেমালি কৰি পেলাই গা ধুৱাইছে কিবা কিবি জোকাৰি আছে দাদাক কিছুমান জেগাৰ প্ৰতি বেলেগ বা আজি এই বিয়াটো পটককৈ অলপ সলনি হ'ল কিন্তু প্ৰায়বোৰ বিয়াতে দৰাৰ লগতে ছাতি ধৰাকো নোৱাই পেলাই গা ধোৱা হয় কিন্তু ইয়াত নহ'লে কিছুমান নিয়ম অলপ খেলি মেলি নিচিনা হৈ গৈছে উপায় নাই একো নহয় য'ত যেনেকৈ যি হয় পটককৈ এনেকৈ ধুৱালে আৰু ছাতি ধৰাক নোৱা গা ধোৱা নহ'লে এনেকেই হৈ গ'ল এয়া দৰা ওলাইছে এতিয়া যাবৰ কাৰণে কাপোৰ পিন্ধাইছে তুলসী মালা ভকতে পিন্ধাই দিব আমাৰ যিহেতু হোম পুৰা নহয় আমাৰ নামৰহে নামৰ দ্বাৰাই আমাৰ বিবাহখন সম্পন্ন হ'ব হোম পুৰা নহয় এয়া যাবৰ কাৰণে যা যোগাৰ কৰিছে দেখিছে আপোনালোকে বহুত মানুহ গোটেইখিনি আছে আমি ওলাই পেলাই আহিলোঁ যিখিনি যাব সেয়াও ওলাই আছে আৰু যিখিনি যাব দৰাক মানে পঠিয়াবলৈ ওচৰৰ বৰমাহঁত আছে গোটেইখিনি সমাজৰ মানুহ আছে ভালো লাগে বিয়ানাম গাইছে
মৰ্টন দিছে, যোনে তোনে যি টি জোকাৰি মেলি হেৰি কৰিছে আৰু এতিয়া যাবলৈ হ'ব অকণমান পিছতে। এয়া মই অকণমানিকেইজনীক দেখাই দিছোঁ। দৰাৰ লগত যাবৰ কাৰণে তাহাঁতি ওলাই ৰেডি হৈ আছে গোটেইকেইজনী ৰেডি হৈ আছে যাবৰ কাৰণে। অকণমান তাহাঁতক দেখাই দিছোঁ। এয়া চাওকচোন, এয়া আমাৰ দৰা ৰেডি হৈ গ'ল ধুনীয়াকৈ যাবৰ কাৰণে ওলাই আহিছে আৰু কিবা বস্তু কিবা এটা সুধিছে, থাকি গ'ল নেকি, কিবা এটা ফোনটো নে কি কিবা এটা সুধিছে। আৰু এই সময়কণত যথেষ্ট মানুহৰ হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয়েই মানে যেতিয়া জোৰোণ যাব হয়, দৰা যাব হয়, এই সময়কণত মানে কিবা বস্তু থাকিলে নেকি, দৰকাৰী বস্তু, কাৰণ এবাৰ যোৱাৰ পিছত উভতি আহিব সেইটো নোৱাৰিয়েই, নিয়ম নহয়। সেইটো কাৰণে আমাৰো তেনেকুৱা এটা পৰিস্থিতি আমি সন্মুখীন হৈছিলোঁ, কিবাকিবি থাকি গ'ল নেকি, মানে দৰা গাড়ীখনত যি যাব লাগে বস্তু, কাৰণ তাত বাকীখিনি গাড়ী গৈ পাওঁতে অলপ দেৰিও হ'ব পাৰে। এয়া সেইকাৰণে যা যোগাৰ কৰি আছে, লৰালৰি হৈছে তাৰমানে। দাদায়ো মানে এইটো চিন্তা কৰিছে যে কোন ক'ত যাব, সকলোখিনি মানে নিজে এইখনত উঠি যাব আৰু বাকীখিনি যাবলৈ কোন কেনি যাব সেইবোৰ চিন্তা হৈছে। দৰা হৈছে যদিও চবৰে হ'ব এনেকুৱা। এয়া হৈ গ'ল ধুনীয়াকৈ যাবৰ কাৰণে। মই আগতে কৈছোঁ ৰাস্তাৰ কাষতে গাড়ীৰ শব্দ আপোনালোকে শুনিব, বেয়া নাপাব, অলপ শব্দ আহি আছে। এয়া চাওকচোন, দৰাৰ গাড়ী যাবলৈ আমাৰ ওলালে, হৈ গ'ল। এয়া চবেই ফটো মাৰিছে, ভিডিঅ' কৰিছে, সকলোবোৰ ব্যস্ত। ময়ো এয়া অলপহে কৰিব গৈছিলোঁ, কাৰণ গাড়ী ইখনৰ পিছত সিখন যাব লাগে, ৰৈ থাকিবলৈ মোক মাতিয়ে আছে উঠি কিন্তু মই ভিডিঅ'টো আধৰুৱা হ'ব বুলিয়ে মই লৰালৰিকৈ এয়া কৰি লৈছোঁ। এয়া আমাৰ দৰা গাড়ী গ'ল, তাৰপিছতে আমিবোৰ গৈ থাকিম এখন এখনকৈ, পামগৈ এতিয়া আৰু। এয়া আমি পাই গ'লোহি কইনা ঘৰৰ পদূলিমুখ। এয়া আমি লগতে লৈ যোৱা ফটকা চটকা ফুটাইছোঁ, বম ফটকা, কিমান যে ভাল লাগে সঁচাকৈ, মানে বুজাব নোৱাৰা এটা অনুভূতি। বিয়াৰ মানে দৰাৰ লগত যোৱা যিটো সময়, কিন্তু এই সময়কণত ছোৱালীজনীৰ মানে কেনেকুৱা এটা অনুভৱ হৈছে, মানে তাই এই ঘৰখনত যোন ছোৱালীয়ে নহওক, সেই ঘৰখনত সেই সময়কণৰ কাৰণেহে আৰু ছোৱালীজনীৰ দৰাৰ লগত ধৰক গুচি আহিব, সকলোৱে হয় তেনেকুৱা। সেইটো ভাবি পেলাই বেয়াও লাগে, কিন্তু আমাৰো ভাল লাগিছে। আমি ঘৰলৈ নতুন বৌ এজনী আনিম, ওলাই গৈছোঁ সকলোখিনি ধুনীয়াকৈ বৌক আনিবলৈ বুলি। তাহাঁতৰ ঘৰৰ এয়া ভিতৰ পালোগৈ। মই দৰাৰ যিখিনি কলতলত আদৰে সেইখিনি আপোনালোকক দেখুৱাবলৈ নহ'লে মানে মই নেদেখাওঁ বুলি মই নগ'লোৱে ওচৰলৈ। আজিকালি যিহেতু বহুত স্প্ৰে মাৰি দিয়ে, চাউল ছটিওৱা নিয়মটো বহুত কমেই হ'ল। স্প্ৰেটো মাৰি দিলে কাপোৰে কানিয়ে গোটেই অৱস্থা নাইকিয়া হ'ল, সেইকাৰণে মই নগ'লোঁ। এয়া আমাৰ কইনাক উলিয়াই আনিলে, চাওকচোন। দৰা আৰু ছাতি ধৰা বহিলে, এয়া কইনাক উলিয়াই আনিছে। কইনাৰ কোনোবা সম্পৰ্কীয় ককায়েকেই উলিয়াই আনিব। এয়া মই ভিডিঅ'টো অলপ কম চুটিকৈ আপোনালোকক দেখাইছোঁ, বহুত দীঘলীয়া হৈ যাবগৈ। কইনাই সমাজৰ ওচৰত সেৱা কৰি পেলাই দৰাৰ কাষতে এতিয়া বহিব। আমি এই সময়কণত চবেই দাদাক জোকাইছোঁ, বহুত ভাল লাগে। মই কৈছোঁ আমাৰ বিয়াখন নামৰে হয়। এয়া মালা পিন্ধাইছে দৰাই, আমি জোকাৰি আছোঁ ইটো সিটো কৰি পেলাই। এতিয়া কইনাক পিন্ধাব। বিয়া আমাৰ শেষেই হ'ব আৰু এতিয়া। মাজে মাজে মই ভিডিঅ'টো আপোনালোকক ময়ো ৰীল কাটি দিছোঁ, ইয়াত দীঘলীয়া হৈ যাবৰ কাৰণে অলপ ৰীল কাটি দিবলগীয়া হৈছে, উপায় নাই আৰু, যথেষ্ট দীঘল হৈ যায় নহ'লে। তাত আমি ধুনীয়াকৈ মাছে মাংসই ভাত খাই আহিলোঁ, সেয়াও মই ভিডিঅ' কৰিবলৈ নহ'লে বাৰু। এয়া মালা পিন্ধাই দিলে আৰু বৌ আজিৰ পৰা আমাৰ ঘৰৰ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই জনাব। একো জনোৱাই নাই, আগৰ ভিডিঅ'কেইটাত একো কমেণ্টেই দিয়া নাই আপোনালোকে। মই তেতিয়াহে গম পাম কেনেকুৱা পাইছে চাই পেলাই। আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰি দিব যিসকলে নাই কৰা, মোৰ তেতিয়াহে ভাল লাগিব। এয়া এতিয়া ভিতৰলৈ নিব দৰা কইনাৰ মাকে। আমাৰো বিয়া এনেকেই হৈ গৈছিলে, মালা পিন্ধাই। সেয়া ধুনীয়াকৈ হৈ গৈছে।
আৰু মই ইয়াৰ পিছৰটো ভিডিঅ' দিম, অতি সোনকালে দিম, মানে একদিন সময় পোৱা নাই। যিটো আমাৰ ৰিচিপশ্যনৰ ভিডিঅ' কালি ৰিচিপশ্যন হৈ গৈছে, মই আপোনালোকক সোনকালে দিম। আৰু কেনেকুৱা পালে চাই জনাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। এয়া কইনাৰ মাকে দৰা আৰু কইনাক ভিতৰলৈ লৈ গৈছে। এতিয়া ভিতৰত যিখিনি নিয়ম কৰিব, চাউল আঙুঠি সলোৱা সেয়া নিয়ম কৰিব। সেইখিনি কৰি মেলি হ'ব আৰু আমি ছোৱালী লৈ আহিম ঘৰলৈ। তেতিয়াহ'লে মোৰ ভিডিঅ'টো ইমানতে সামৰোঁ। বিয়াও শেষ হ'ল আৰু মই ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাব। এয়া আঙুঠি সলোৱা নিয়ম কৰিছে। মই ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট ভালেই পালে। আজিলৈ তেতিয়াহ'লে মোৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ভিডিঅ'টো সামৰিলোঁ বুলি ক'লোঁ, কিন্তু পটককৈ আৰু অকণমান দেখুৱাবলৈ থাকিয়ে গ'ল। লগতে ইয়াৰ লগতে আপোনালোকক দি দিছোঁ চাউলত আঙুঠিৰ বিচৰাৰ পৰ্বটোৰ লগতে আমাৰ জলপানৰ যিকেইটা বাতি, সেইকেইটা বাতিও এখন কাঁহীত লৈ পেলাই সলোৱা হয়। সেইকণো মই আপোনালোকক দেখাই দিছোঁ। সেইকণ দেখুৱাবলৈ থাকিয়ে গৈছিলে, সেয়া মই দেখাই ইয়াৰ লগতে দি দিছোঁ, আপোনালোকে চাব। আৰু নেপাহৰিব কেনেকুৱা পালে চাই পেলাই জনাবলৈ আজিৰ ভিডিঅ'টো। এয়া চাওক আপোনালোকে আঙুঠি সলাই আছে। আঙুঠি সলাওঁতে কোনে পায়, ভাল লাগে। এই সময়কণো বহুত ভাল লাগে। দৰাই পায়নে কইনাই পায়, সেইকণ সময় জোকাৰি কৰি থাকে আৰু। এয়া এয়া জলপানৰ বাতি, এয়াও সলাইছে। এয়া আপোনালোকক দেখাই দিছোঁ এইকণো লগতে।